প্ৰায় এবছৰ হ'ল আৰু নতুনকৈ মোৰ এই অঞ্চল তামোলপুৰ জিলাৰ তামোলপুৰ গোৰেশ্বৰ বিধানসভা সমষ্টি বা 6টা পৰিষদীয় সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হৈছে দৰং ওদালগুৰি লোকসভা আৰু সাংসদসকলে প্ৰতি বছৰে 5 কোটি টকাৰ এটা সাংসদ পুঁজি পায় আৰু আজি আমাৰ 2টা বিধানসভা সমষ্টিত গোৰেশ্বৰ তামোলপুৰত 6টা পৰিষদীয় সমষ্টিত আমি আজি 1,38,50,000 টকাৰ 47টা অনুষ্ঠানত আমি আজি কাৰোবাক 3 লাখ কাৰোবাক 4 লাখ এনেধৰণে অনুমোদন পত্ৰ আজি আমি ৰাইজৰ হাতত তুলি দিছোঁ বা সমিতিৰ হাতত তুলি দিছোঁ। অতি সোনকালে তেওঁলোকে এই যে আঁচনিসমূহ আজি অনুমোদন হ'ল সেই অনুমোদনৰ পইচাখিনি তেওঁলোকৰ ওচৰত যাব আৰু সোনকালে তেওঁলোকে য'ত যি অনুষ্ঠানৰ নামত এই অনুমোদন হৈছে তেওঁলোকে ইয়াৰ কামৰ শুভাৰম্ভণি কৰিব আৰু সাংসদ হিচাপে ইয়াৰ আগতো কেইটামান আঁচনি মই বেলেগ জেগাত দিছোঁ 5 লাখ এনেকুৱা কৰি কেইবাটাও সমষ্টিত দিছোঁ। গতিকে এতিয়া সাংসদ পুঁজিটো জানে আৰু সীমিত 5 কোটি টকা 11টা বিধানসভা সমষ্টিৰ কাৰণে প্ৰায় 3000খন গাঁও আছে গোটেই আমাৰ 11টা সমষ্টিত। গতিকে অতি সীমিত এইটো পুঁজি তথাপিও যিমান পাৰোঁ জাতি জনগোষ্ঠীসকলৰ মাজত আমি চেষ্টা কৰিছোঁ দিবৰ কাৰণে আৰু আজি 47টা স্কিম 1,38,50,000 টকাৰ আজি মই তামোলপুৰ জিলাত বিতৰণ কৰিছোঁ। তেওঁলোকে কমিশ্যন দিছপুৰত কমিশ্যন নিদিলে মানে BTSC ফাণ্ড মোকলাই দিয়ে কি ক'ব, কিন্তু আজি আপুনি ইয়াত অনুদান দিলে। চাওক গৌৰৱ গগৈ ডাঙৰীয়া BTC কি বস্তু সেইটো নাজানেই ভাল কৰি। BTCৰ বিষয়ে তেখেতৰ জ্ঞান কিমান আছে মই নাজানো, কিন্তু BTCত যোৱা 4.5টা বা 5টা বছৰত কি কাম হৈছে গৌৰৱ গগৈ যদি ইয়াত কিছুদিন ঘূৰে তেতিয়া গম পাব। কিন্তু তেওঁলোকৰ দিনত BTCৰ কাৰণে যি ধন আহিছিল সেই ধন কেনেধৰণে ইয়াত ৰাইজৰ টকাৰে কি ধৰণে কেইজনমান ব্যক্তিয়ে ইয়াক মানে নিজৰ পকেট গৰম কৰাই নহয় গোটেই নিজৰ স্বাৰ্থৰ কাৰণে ইয়াৰ ফাণ্ড ডাইভাৰ্চনৰ পৰা আৰম্ভ কৰি গোটেই একেবাৰে সুতে মূলে খাই পেলাইছে। সেই কথাটো গৌৰৱ গগৈ ডাঙৰীয়াৰ কংগ্ৰেছৰ দিনৰ চৰকাৰৰ সেই কলা অধ্যায়বিলাক BTCবাসীয়ে পাহৰি নাযায়। কাৰণ BTCত এটা পৰিৱৰ্তন নতুন দিনৰ সূচনা হৈছে, আৰম্ভণি হৈছে আৰু BTCত আৰু কিছু কাম কৰিব লগা আছে আৰু যিটো কাম কংগ্ৰেছে হয়তো 2003 চনত BTC হোৱাৰ পিছত 2020 চনলৈ কংগ্ৰেছৰ চৰকাৰ মাত্ৰ 4 বছৰ বাদ দিয়ক বাকী সময়ছোৱাত গোটেই কংগ্ৰেছৰ চৰকাৰ তেওঁলোকৰ চৰকাৰৰ দিনত BTCক সম্পূৰ্ণ এলাগী কৰি BTCক মায়াৰ দৃষ্টিভংগীৰে চাই যি ধৰণে BTCৰ প্ৰতি কংগ্ৰেছে অন্যায় কৰিছিল তাৰ জবাব কংগ্ৰেছৰ হয়তো গৌৰৱ গগৈ ডাঙৰীয়া বা কংগ্ৰেছ দলে নিশ্চয় দিব লাগিব সময়ত। কিনো কম কথাটো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যদি BTCত চৰকাৰ গঠন কৰিম বুলি কৈছে তেনেহ'লে মই অলপ চিন্তা কৰিব লাগিব ইয়াৰ প্ৰতিক্ৰিয়াটো কেনেকুৱা হ'ব অলপ চিন্তা কৰি দিব লাগিব। আজি নিদিওঁ 25 তাৰিখৰ পিছত 25 আগষ্টৰ পিছত NDA হিচাপে আমি এতিয়ালৈকে চিৰিয়াছলি খুব বহা নাই, কিন্তু আমি NDA হিচাপে গোটেই কথাখিনি নিশ্চয় এবাৰ বহাৰ অৱকাশ আছে আৰু নিশ্চয় আমি বহি কথা কিছুমান আলোচনা কৰাৰ প্ৰয়োজন আছে। মিত্ৰতা নিৰ্বাচনৰ আগত হ'ব, মিত্ৰতা নিৰ্বাচনৰ পিছত হ'ব, এই গোটেই কথাখিনি আমি বহি এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম। কথাটো হ'ল কি এতিয়া লছ লাভৰ কথা নাই। ঘৰৰ মানুহ যদি ঘৰতে থাকে NDAটো আমি এখনে ঘৰ, গতিকে তেওঁলোকে 10টাত খেলি যদি 10টাত জিকে গতিকে NDA মজবুত হ'ব, বিজেপি জিকিলেও NDA মজবুত হ'ব। AGP BJP NDAত পুৰা একেবাৰে ৰাজনৈতিকভাৱে আমি আছোৱেই, EPPL আমাৰ NDAতে আছে। গতিকে এতিয়া যিহেতু BTCৰ বিশেষ পৰিস্থিতি সেইকাৰণে আমি BTCত ইয়াৰ পূৰ্বেও কাৰো লগত আমি মিত্ৰতা নোহোৱাকৈ নিৰ্বাচন খেলিছোঁ। গতিকে সেই নীতিটো আমি এতিয়া কিদৰে এই নিৰ্বাচনৰ সময়ত কাৰ্যকৰী কৰিম আমাৰ আলোচনা বিলোচনাবিলাক চলি আছে। 25 আগষ্টৰ একেবাৰে সেই সময়খিনিৰ ভিতৰতেই আমাৰ চূড়ান্ত সিদ্ধান্ত হ'ব। কিন্তু অসম গণ পৰিষদ বা EPPL বা BJP NDAত আছে। ইয়াত আমাৰ কোনো ধৰণৰ এতিয়ালৈকে কোনো চিন্তাৰ বা কোনো ধৰণৰ কোনো যদি কয় হাত মেলিছে নেকি
কিবা তেওঁলোকৰ মাজত এইবিলাক কথা আজিৰ মুহূৰ্তত প্ৰাসংগিকতা নাই। গহিবাৰী সমষ্টি আমাৰ গহিবাৰী সমষ্টি এতিয়া আপোনালোকে কৈছে প্ৰমোদ বড়োক সন্মান জনাই পাৰ্থিত্ব নিদিওঁ, কিন্তু এই ভোটাৰখিনি কি কৰিব? কৰ্মীখিনি ইমান ধুনীয়াকৈ হেৰি আছে, কি কৰিব? চাওক, কথাটো হ'ল কি, আমাৰ দল ৰাষ্ট্ৰীয় দলৰ কিছু আমাৰ ওচৰত যিখিনি পকেটত ধৰক টকা পইচা সম্পদ আছে সেইখিনি আমি যিটো আটাইতকৈ সৰু ভাইটোকো লগত ৰাখি তেওঁলোককো আমি শক্তিশালী কৰাৰ চিন্তা কৰোঁ। কিন্তু এই নিৰ্বাচনটো সময়ৰ আগত কৰিম নে নিৰ্বাচনৰ পিছত কৰিম, কিন্তু মৰমৰ ভাগ কিন্তু সৰু ভাইকেইটা পাবই। Thank you.